আজি অসমীয়াৰ সংকটত প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা আহ ঐ আহ। আহ ঐ আহ ওলাই আহ, এৰি থৈ খন্তেক লাহ বিলাহ। জাতি যাই ভয়াই ঐ জাতি যাই, মাটি যাই ভয়াই ঐ মাটি যাই। ভাষা যাই ভয়াই ঐ ভাষা যাই। আহ ঐ আহ, এৰি থৈ খন্তেক লাহ বিলাহ। এই মাটি কাৰ ক, বুকু ডাঠি ক, শিয়ৰি শিয়ৰি ক। এই জাতিপাত মেলি ইতিহাসৰ এবাৰ পঢ়ি ল। এই ভাষা দেখিবলৈ সপোন, লিখিবলৈ সপোন। কোন আই গুজি দিলে মুখত, আইকে সুধি ল। আহ ঐ আহ, এৰি থৈ খন্তেক লাহ বিলাহ। আছিল এখনি হেংদাং মামৰ গুচাই ল। গুজৰ গজালিক উভালি থ, সতৰুক সমস্বৰে সকীয়াই ক। এই মাটি মোৰ মাটি, এই ভেটি মোৰ ভেটি। এই ভাষা মোৰ জগত জিলিকা। তাত যদি দিয় হাত, কাঢ় যদি মুখৰ মাত, কাঢ় যদি ভোকৰ ভাত। কৈ থলো নাপাবি নিষ্ঠাৰ, কৈ থলো নাপাবি লুইতৰ ইপাৰ সিপাৰ। হানিত হেংদাঙত দি ললো ধাৰ। আহ ঐ আহ, এৰি থৈ খন্তেক লাহ বিলাহ। বুকুত বান্ধি ল হাত। ধন্যবাদ। জয় আই অসম।